পথাৰ মাংস তাৰে কাৰণে এই পথাৰ মাংস লৈ লৈছোঁ আলু কাটি ধুই লৈছোঁ পিঁয়াজ লৈ লৈছোঁ মিহি মিহিকৈ কুটি আদা লৈ লৈছোঁ জালুক লং আৰু জিৰা ধনিয়া আৰু শুকান জলকীয়া নেহেৰু তেজপাত লৈ লৈছোঁ এয়া মছলাখিনি মই গ্ৰাইণ্ডাৰৰ বাতিটোত দি দিছোঁ আদা অলপমান দি দিছোঁ নেহেৰু অলপমান দি দিলোঁ শুকান জলকীয়াখিনি মই দি দিলোঁ পিঁয়াজ কেইডোখৰমান দি দিলোঁ এতিয়া মই ইয়াত পানী অলপমান দি পেষ্ট হ'বলৈ এৰি দিম এটা কণ্টেইনাৰত মাংসখিনি লৈ লৈছোঁ তাতে পিঁয়াজখিনি দি দিলোঁ কাটা পিঁয়াজখিনি তাৰপিছত মই মছলাৰ পেষ্টখিনিও দি দিলোঁ হালধি গুড়ি অলপমান দি দিছোঁ গৰম মছলা অলপমান দি দিলোঁ মৰ্টন মছলা অলপমান দি দিলোঁ জলকীয়া গুড়ি অলপমান ইয়াতে দি দিলোঁ এয়া তেজপাতো দি দিলোঁ তেল অলপমান দি দিলোঁ তাক মই এতিয়া ভালকৈ মিক্স কৰি দিম এয়া মই ভালকৈ মিক্স কৰি দিছোঁ এয়া মই ভালকৈ তাক মিক্স কৰি দিছোঁ ভালকৈ মিক্স কৰিব লাগিব যাতে মছলাখিনি পূৰা মাংসত লাগি ধৰে এই মছলাখিনি মোৰ মিক্স কৰা হৈ গৈছে মছলা আৰু মাংসখিনি এতিয়া মই ইয়াক ঢাকি কিনে 10 মিনিটৰ কাৰণে ৰাখি দিম ঢাকো মানে আলুখিনি ভাজি লোৱা হওক তেলটো যেহেতু গৰম হৈ গৈছে এতিয়া মই কাটা পিঁয়াজখিনি দি দিম কাটা পিঁয়াজখিনি দি দিলোঁ তাক মই ৰঙচুৱা হ'লে ভাজি যাম তেলটো মই এইকাৰণে কম পৰিমাণে দিছিলোঁ মাংসত মই কেঁচা তেল দিয়া আছিলে আৰু আলু ভাজাতো তেল দিয়া আছিলে এই দেখিছেনে মোৰ ৰেডি এতিয়া মই যিখিনি 10 মিনিটৰ কাৰণে মাংস ধুইছিলোঁ সেইখিনি মছলা মিক্স কৰি মাংস ধুইছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ আৰু তাক মই ভালকৈ লৰাই দিম এয়া মোৰ লৰোৱা হৈ গ'ল এতিয়া মই আলুখিনি দি দিলোঁ আলুখিনি দি এবাৰ মিক্স কৰি দিম তাৰপিছত এয়া মোৰ লৰোৱা হৈ গ'ল তাৰপিছত মই অলপ সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ লাগা হ'লে পিছত দি ল'ম মটন মছলা দি দিলোঁ জলকীয়া গুড়ি অলপমান দি দিলোঁ যেহেতু কালাৰটো অলপমান কম হৈছে সেইটোৰ কাৰণে দি দিলোঁ এই দেখিছেনে মই তাক ভালকৈ এতিয়া লৰাই দিছোঁ মোৰ লৰোৱা হৈ গ'ল এতিয়া মই তাক ভাপত দি দিম গেছটো কম পৰিমাণে দি দিম মোৰ ভাপত দিয়া হৈ গ'ল তাক এতিয়া ভালকৈ লৰাই দিছোঁ যিখিনি মছলাৰ পানী আছিলে সেইটো শুকাই গৈছে এয়া এতিয়া মই তাক পানী দি দিম মই তাক অলপ পানী বেছিকৈ দি দিছোঁ যিহেতু সি বইল হ'ব লাগিব ভালকৈ সিজিব লাগিব মাংসটো তাক ভালকৈ লৰাই ঢাকনখন লগাই দিছোঁ চাওঁ এবাৰ আঞ্জাখন হৈছেনে জাল আহিছে নহয় জানো কি ধুনীয়া কালাৰ হৈছে ন এয়া মই আঞ্জাখন লৰাই দিছোঁ ভালকৈ লৰাই দিছোঁ অলপমান চেনি দি দিছোঁ মই যিহেতু চেনি দিলে সোৱাদ বেছি হয় আৰু মাংসটো ভালকৈ সিজি যায় ঢাকনখন লগাই দিলোঁ এয়া মোৰ আঞ্জা ৰেডি তাক মই এতিয়া ভালকৈ লৰাই দিম দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে
ভালকৈ লৰাই দিছোঁ মই। এয়া ধুনীয়া হৈছে নহয় যেনতে কালাৰটো। যিহেতু মোৰ আঞ্জাখন ৰেডি, গেছটো অফ কৰি দিলোঁ। এয়া মোৰ আঞ্জা ৰেডি। দেখি কিনে বৰ ভাল লাগিছে নহয় জানতে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া মোৰ আঞ্জা ৰেডি।